আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ আপোনালোকৰ বাবে ডিফেন্স সাৰ্ভিস ষ্টাফ কলেজৰ ফালৰ পৰা বহুত পদ মুকলি কৰি দিছে আপোনালোকে ইয়াত 10 পাছৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেটলৈকে আপোনালোকে পোষ্ট দেখিবলৈ পাব ইয়াত বিভিন্ন ধৰণৰ আপোনালোকে ভেকেন্সি আপোনালোকে পাব আৰু পোষ্টটো বিভিন্ন ধৰণৰ আছে আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ কৰি চাওক এই ভিডিঅ'ৰ পৰা আপোনালোকে জানিবলৈ পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যন এজ লিমিট ইয়াত কোনসকলে আবেদন কৰিব পাৰিব পাৰ মান্থ স্যালাৰি কিমান আপোনালোকৰ টোটেল পোষ্ট কেতিয়াৰ পৰা আবেদন হৈছে আৰু ইয়াৰ লাষ্ট ডেট কেতিয়া সম্পূৰ্ণ জানিবলৈ হ'লে আপোনালোকে এই ভিডিঅ' সম্পূৰ্ণ কৰি চাওক পোন প্ৰথমতে আপোনালোক জনাই দিছো DSSC আপোনালোকৰ ডিফেন্স সাৰ্ভিস ষ্টাফ কলেজ ফালৰ পৰা বহুত পদ মুকলি কৰি দিছে আপোনালোকে ইয়াত বহুত বেছি পোষ্ট দেখিবলৈ পাব আৰু ইয়াত আপোনালোকক মই গোটেইখিনি পোষ্ট কেইটাৰ নাম জনাই দিছো পোন প্ৰথমতে পোষ্ট কেইটাৰ নাম পে স্কেল আৰু আপোনালোকৰ স্যালাৰি আৰু ভেকেন্সি কিমান আছে আৰু এজ লিমিট গোটেইখিনি জনাই দিম ঠিক আছে পোন প্ৰথমতে আপোনাক জনাই দিছো লোৱাৰ ডিভিজন ক্লাৰ্ক শৰ্ট ফৰ্মত LDC লেভেল 2 হয় আপোনালোকৰ 19900 ৰ পৰা আপোনালোকৰ আৰম্ভ হয় 63200 টকালৈ আপোনালোকে পাব এইটো হল বেসিক পে আৰু আপোনালোকে ইয়াত ভেকেন্সি দেখিব 9টা ভেকেন্সি আছে এই পোষ্টৰ বাবে আৰু ইয়াত আপোনালোকৰ 18 বছৰৰ পৰা 27 বছৰলৈকে আপোনালোকৰ এজ লিমিট এইটো জেনেৰেলৰ কাৰণে ইয়াত OBC ST কাৰণে এক্সট্ৰা এজ ৰিলেক্সেশ্যন থাকিব সিভিলিয়ান মটৰ ড্ৰাইভাৰ আপোনালোকৰ সিভিলিয়ান মটৰ ড্ৰাইভাৰৰ কাৰণে লেভেল 2 হয় ইয়াত আপোনালোকে 19900 পৰা আপোনালোকে 63200 টকালৈ আপোনালোকে পাব ইয়াত 13টা ভেকেন্সি আছে আৰু 18 পৰা আপোনালোকৰ 27 বছৰৰ ভিতৰত আপোনালোকৰ এজ লিমিট থাকিব নেক্সট পোষ্টটো হৈছে মাল্টিটাস্কিং ষ্টাফ অফিস এণ্ড ট্ৰেইনিং MTS ৰ কাৰণে আপোনালোকৰ লেভেল 1 পোষ্ট হয় আপোনালোকে ইয়াত 18000 পৰা আৰম্ভ হৈ 56900 rupees আপোনালোকে পাবলৈ সক্ষম হ'ব এইটো হৈছে বেসিক পে আপোনালোকে নাভাবিব ইমান কম স্যালাৰি এইটো নহয় আপোনালোকৰ এইটো হৈছে বেসিক পে 38 পোষ্ট দিয়া আছে আৰু আপোনালোকৰ 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত আপোনালোকৰ এজ লিমিটটো থাকিব প্ৰতিটো আপোনালোকৰ পোষ্টতে আপোনালোকৰ এজ লিমিটটো আপোনালোকৰ এজ ৰিলেক্সেশ্যন পাব কোনো ধৰণৰ চিন্তা নকৰিব আপোনালোকে আৰু ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 ৰ কাৰণে লেভেল 4 হয় 25500 পৰা আৰম্ভ হৈ 81100 টকালৈ আপোনালোকে পাব 5টা ভেকেন্সি আছে 18 পৰা 27 বছৰলৈ আপোনালোকৰ এজ লিমিটটো দিয়া আছে সুপাৰভাইজাৰ আৰু আপোনালোকৰ নেটৱৰ্ক কিঙৰ কাৰণে 5টা পোষ্ট আছে আপোনালোকৰ ইয়াত 29200 পৰা আৰম্ভ হৈ 92300 টকালৈ আপোনালোকে পাব 18 বছৰৰ পৰা আপোনালোকে 27 বছৰৰ ভিতৰত আপোনালোকৰ আবেদন কৰিব পাৰিব নেটৱৰ্ক আপোনালোকৰ নেটৱৰ্ক এডমিনিষ্ট্ৰেটৰৰ কাৰণে আপোনালোকৰ লেভেল 5 হয় আপোনালোকৰ 29200 টকাৰ পৰা আৰম্ভ হৈ আপোনালোকৰ 92300 টকালৈ আপোনালোকে পাব এই ইয়াত আপোনালোকৰ 4টা ভেকেন্সি দিয়া আছে 18 পৰা 27 বছৰৰ ভিতৰত হাৰ্ডৱেৰ এণ্ড এডমিনিষ্ট্ৰেটৰৰ কাৰণে আপোনালোকৰ 29200 পৰা 92300 টকালৈ আপোনালোকে ইয়াত স্যালাৰি পাব ইয়াত টোটেল পোষ্ট আছে 4টা আৰু 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত আপোনালোকৰ এজ লিমিট থাকিব লিমান আপোনালোকৰ লেভেল 4 হয় 25500 পৰা 21100 টকালৈ আপোনালোকে ইয়াত স্যালাৰি পাব ইয়াত আপোনালোকৰ পোষ্ট দুটা আছে 18 পৰা 27 বছৰৰ ভিতৰত আপোনালোকৰ এজ লিমিটটো থাকিব বোট বোল্ডাৰৰ কাৰণে আপোনালোকৰ লেভেল 2 হয় 19900 পৰা আৰম্ভ হৈ 63200 টকালৈ আপোনালোকৰ স্যালাৰি পাব এটা পোষ্ট আছে আৰু 18 বছৰৰ পৰা আপোনালোকৰ 27 বছৰৰ ভিতৰত ইয়াতো এজ লিমিটটো থাকিব আপোনালোকৰ টেকনিক্যাল এটেন্ডেন্ট এণ্ড প্ৰিন্টিং মেচিন অপাৰেটৰৰ কাৰণে আপোনালোকৰ লেভেল 1 পোষ্ট হয় 18000 পৰা আপোনালোকে 56900 টকালৈ আপোনালোকে পাব এটা পোষ্ট আছে 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত থাকিব আপোনালোকৰ আৰু ইয়াত আপোনালোকৰ টোটেল 78 পোষ্ট দিয়া আছে কেটেগৰী ওয়াইজ ভেকেন্সি আপোনালোকৰ ডিভাইড কৰা আছে পোন প্ৰথমতে আপোনাক জনাই দিছো লোৱাৰ ডিভিজন ক্লাৰ্ক পিয়নৰ কাৰণে আপোনালোকৰ ইয়াতে প্ৰথমটো জনাই দিছো তাৰ পিছত আপোনালোকে নিজে চাই ল'ব এইটো ইয়াত টোটেল 9টা পোষ্ট আছে আনৰিজাৰ্ভড 4টা থাকিব OBC কাৰণে 2টা SC কাৰণে 1টা ST কাৰণে 1টা EWS কাৰণে 1টা থাকিব আপোনালোকে এনেদৰে চাই ল'ব ঠিক আছে আপোনালোকে গোটেইখিনি চাই ল'ব আৰু মাল্টিটাস্কিংটো জনাই দিছো আপোনালোকে 38 টোটেল পোষ্ট 13 আপোনালোকৰ আনৰিজাৰ্ভ পাব ঠিক আছে আপোনালোকে গোটেইখিনি চাই ল'ব 10735 দিয়া আছে এনেকৈ চাই ল'ব আপোনালোকে নিজে চাই ল'লে আপোনালোকে বুজি হ'ব কোনটো পোষ্টত আপোনালোকে আবেদন কৰিব লাগিব কোনটো পোষ্টত বেছি ভেকেন্সি দিয়া আছে ঠিক আছে লোৱাৰ ডিভিজন ক্লাৰ্ক 2টা ভেকেন্সি আছে আপোনালোকে ইয়াত ৰিজাৰ্ভ এক্স সাৰ্ভিসমেন সকলো ইয়াত ৰিজাৰ্ভেশন পাব ঠিক আছে এটা এডুকেশ্যন কোৱালিফিকেশ্যনলৈ আহো আমি এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ লোৱাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে আপোনালোকৰ খুব বেছি আপোনালোকৰ
12 পাছ লাগিব ঠিক আছে তাৰ পিছত আপোনালোকৰ যদি ৰিকগনাইজ আপোনালোকৰ যদি বিএ বা অৰ্থাৎ আপোনালোকৰ বিএসসি বিকম যদি আছে তেনেহলে আপোনালোকে ইয়াতো যোগ্য হ'ব ঠিক আছে ইয়াত মিনিমাম আপোনালোকৰ 12 পাছ বিচাৰিছে আৰু টাইপিং আপোনালোকৰ থাকিব লাগিব 35 ৱৰ্ড পাৰ মিনিট ইংলিছ আৰু হিন্দীত আপোনালোকৰ থাকিব লাগিব ঠিক আছে চিভিলিয়ান মটৰ ড্ৰাইভাৰ আপোনালোকৰ অৰ্ডিনেটৰ গ্ৰেডৰ কাৰণে আপোনালোকৰ 12 পাছ হ'ব লাগিব আৰু আপোনালোকৰ এখন ভেহিকল লাইসেন্স লাগিব ঠিক আছে আপোনালোকৰ লাইসেন্স হলেহে আপোনালোকে আবেদন কৰিব পাৰিব 2 বছৰ আপোনালোকৰ এক্সপিৰিয়েন্স থাকিব লাগিব হেভি ভেহিকলছৰ কাৰণে ঠিক আছে মাল্টিটাস্কিং ষ্টাফৰ কাৰণে আপোনালোকৰ সিম্পল আপোনালোকে যদি 10 পাছ কৰিছে মেট্ৰিকুলেশ্যন যদি আপোনালোকে পাছ কৰিছে তেনেহলে আপোনালোকে এই পোষ্টৰ বাবে আবেদন কৰিব পাৰিব ইয়াত বিভিন্ন ধৰণৰ ডিউটিজ থাকিব ইনক্লুড আছে ক্লিনিং সুইপিং যেনে চকীদাৰ বা লোডিং আনলোডিং আপোনালোকে এনেকুৱা ধৰণৰ আপোনালোকে ওয়াচম্যান এনেকুৱা ধৰণৰ পোষ্ট দেখিবলৈ পাব স্টেনোগ্ৰাফাৰ গ্ৰেডটোৰ কাৰণে 12 পাছ লাগিব ঠিক আছে স্টেনোগ্ৰাফাৰ যিটো স্কিল আছে সেইটো আপোনালোকৰ লাগিব সেই সাৰ্টিফিকেটটো প্ৰয়োজন হ'ব সুপাৰভাইজাৰ নেটৱৰ্কিং কাৰণে আপোনাৰ বেচেলৰ ডিগ্ৰী লাগিব আৰু লগত ইঞ্জিনিয়াৰিং টেকনলজি আৰু মাষ্টাৰ ডিগ্ৰী কম্পিউটাৰ লাগিব ঠিক আছে আৰু নেটৱৰ্ক এডমিনিষ্ট্ৰেটৰৰ কাৰণে আপোনালোকৰ ঠিক একে প্ৰসেছ হয় 12 পাছ লাগিব ঠিক আছে আপোনালোকে এই চাই ল'ব আৰু ইয়াত আপোনালোকৰ লেমন 12 পাছ লাগিব আৰু আপোনালোকৰ ডিপ্লোমা ইন অপটিকেল ফাইবাৰ কেবল ইন লাইন মেনেজমেন্টৰ কাৰণে আপোনালোকৰ এইটো লাগিব বোৰ্ড বিল্ডাৰৰ কাৰণে 12 পাছ লাগিব আৰু আপোনালোকৰ টেকনিক্যাল এটেন্ডেন্ট প্ৰিন্টিং মেচিন অপাৰেটৰৰ কাৰণে আপোনালোকে ITI পাছ সাৰ্টিফিকেট ইন প্ৰিন্টিং মেচিন অপাৰেটৰ ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউট হ'ব লাগিব আৰু আপোনালোকৰ 10 ক্লাছ পাছ 1 ইয়াৰ এক্সপিৰিয়েন্স এজ এ প্ৰিন্টিং মেচিন অপাৰেটৰ মানে আপোনালোকৰ 10 কোন সকলে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ সিম্পল 10 পাছ আৰু আপোনালোকৰ 1 ইয়াৰ এক্সপিৰিয়েন্স থাকিব লাগিব এইটোৰ ফিল্ডত ঠিক আছে ইয়াৰ আপোনালোকে পোষ্ট তুমি চালে LDC মোটৰ ড্ৰাইভাৰ স্টেনোগ্ৰাফাৰ সুপাৰভাইজাৰ নেটৱৰ্ক এডমিনিষ্ট্ৰেটৰ হাৰ্ডৱেৰ আৰু লেমন বোৰ্ড বিল্ডাৰ আপোনালোকে দেখিলে MTS এণ্ড প্ৰিন্টিং মেচিন অপাৰেটৰ দেখিলে ঠিক আছে গোটেইখিনি এক্সট্ৰা কৰি দিয়া আছে এতিয়া মই আপোনালোকক গোটেইখিনি এই সিলেকশনটো জনাই দিছো OBC সকলে 3 ইয়াৰ্স পাব SC ST সকলে 5 ইয়াৰ্স পাব আৰু যিসকল PBD থাকে ঠিক আছে বা PWD সকলে 10 ইয়াৰ্স পাব আৰু আপোনালোকৰ ইয়াত তেনেকে 13 ইয়াৰ্স আৰু এক্স সাৰ্ভিস মেনেকলো 3 ইয়াৰ্স পাব ঠিক আছে গোটেইখিনি আপোনালোকে পাবলৈ ইয়াতে পাব ঠিক আছে ইয়াত আপোনালোকে অতি সোনকালে আপোনালোকে এপ্লাই কৰক আৰু আপোনালোকৰ ইয়াত সকলো কেটেগৰীয়ে 100 টকাকৈ ইয়াত আপোনালোকে পেমেন্ট কৰিব লাগিব ঠিক আছে আৰু আপোনালোকৰ ইম্পৰ্টেন্ট ডকুমেন্ট বিলাক কি হ'ব আধাৰ কাৰ্ড 10 আৰু 12 মাৰ্কশিট কি লাগিব আৰু যদি আপোনালোকৰ গ্ৰেজুৱেচন লেভেলৰ যেনেকৈ আপোনালোকে এক্সট্ৰা ডিপ্লোমা কৰিছে তেনেকৈ ডিপ্লোমা সাৰ্টিফিকেট দিব লাগিব ড্ৰাইভিং লাইসেন্স লাগিব এক্সপেৰিয়েন্স সাৰ্টিফিকেট লাগিব আৰু কম্পিউটাৰ কোৰ্স সাৰ্টিফিকেট যদি আছে সেইটো দিব আৰু আপোনালোকৰ OBC ST EWS PWD ESM সাৰ্টিফিকেট লাগিব ঠিক আছে আৰু যদি আপোনালোকে ভিডিওটো ভাল পাইছে তেনহলে লাইক কমেন্ট শেয়াৰ কৰি লইকবে নাপাহৰিব আৰু যদিহে মোৰ ভিডিওটো আপোনালোকে প্ৰথমবাৰ চাইছে তেনহলে সাবস্ক্ৰাইব কৰি লইকবে নাপাহৰিব ধন্যবাদ